আমাৰ অসমত যি ঐতিহাসিক দীঘলী পুখুৰী আছিল এইটো লৈ তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে। যি ঐতিহাসিক দীঘলী পুখুৰী, সেই দীঘলী পুখুৰীক গুজৰাটী বনিয়াক গতাই দিয়ে বিজেপি চৰকাৰে। এই বিজেপি চৰকাৰে আমাৰ অসমখন কি কৰিব গৈ আছে? আমাৰ অসমৰ যি ঐতিহাসিক সম্পদ আছিল সেই সম্পদবিলাক এটা এটাকৈ বিক্ৰী কৰি আছে। এতিয়া যি আমাৰ ঐতিহাসিক দীঘলী পুখুৰীটো এতিয়া বিক্ৰী কৰি দিলে। গুজৰাটী বনিয়াক দীঘলী পুখুৰী গতাই দিয়াৰ পাছত এইবাৰ তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে অসমত। আমি এইটো মানি নলওঁ, বিজেপি চৰকাৰে গোপনে গোপনে এইবিলাক কৰি আছে, আমাৰ অসমখন এদিন নাইকিয়া কৰি পেলাব। এইটো আমি কেতিয়াও মানি নলওঁ, এইটো লৈ আমি প্ৰতিবাদ কৰিমেই। আপোনালোকে ওলাই আহক, ওলাই আহি পেলাই আপোনালোকে ঐতিহাসিক আমাৰ যিটো দীঘলী পুখুৰী আছে এইটো ৰক্ষা কৰক। এই চৰকাৰখন গুজৰাটৰ চৰকাৰ নে আমাৰ অসমৰ চৰকাৰ? আচলতে এই চৰকাৰখন হৈছে হিমন্ত বিশ্ব শৰ্মা এই বনিয়াৰ চৰকাৰ, সেইকাৰণে এইবিলাক কৰি আছে। যোৱা 2022 চনৰ মে' মাহৰ 23 তাৰিখে গোপনে এটা গুজৰাটী কোম্পানীৰ হাতত তুলি দিয়ে দীঘলী পুখুৰীটো। আপোনালোকে জানে যে দীঘলী পুখুৰীটো 30,12,000 টকাত বিক্ৰী কৰিছে আমাৰ বিজেপি চৰকাৰখনে। আমাৰ বিজেপি চৰকাৰখনে কি কৰি আছে? আমাৰ অসমৰ যিটো আমাৰ সম্পদ আছিল ঐতিহাসিক সম্পদবিলাক বিক্ৰী কৰি আছে। এই বিজেপি চৰকাৰখনে আচলতে কি কৰিব গৈ আছে? মইতো একো বুজি নাপাওঁ, কি কৰিব গৈ আছে এই চৰকাৰখনে? এই চৰকাৰখনে কি কৰিব? এই চৰকাৰখন যেতিয়ালৈকে আহিছে তেতিয়ালৈকে মানে কি ক'ম, আমাৰ অসমখন মানে একেবাৰে ধ্বংসৰ পথত গৈ আছে। কিছুদিন আগতে গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ এইখনো আদানীৰ হাতত তুলি দিছিল, এইটো বিক্ৰী কৰি পেলালে। আমাৰ অসমৰ চিৰিয়াখানা জীৱ জন্তুবিলাক এটা এটাকৈ বিক্ৰী কৰি আছে। কি কৰি আছে এইবিলাক? আপোনালোকে মাত মাতিব লাগে, আপোনালোকে ওলাই নাহিলে আমাৰ অসমখন একেবাৰে নাইকিয়া কৰি পেলাব। এই বিজেপি চৰকাৰে মানে কি ক'ম, একেবাৰে সৰ্বনাশ কৰি পেলাইছে। এই চৰকাৰখনক যে কি ক'ম আৰু। আপোনালোকে সকলোৱে ওলাই আহক, ওলাই আহি আপোনালোকে মাত মাতক, যাতে আমাৰ অসমৰ ঐতিহাসিক সম্পদবোৰ, যি ঐতিহাসিক দীঘলী পুখুৰী আছে, যাতে এইটো বিক্ৰী কৰিব নোৱাৰে। আপোনালোকে সকলোৱে ওলাই আহক, এইটো যাতে বিক্ৰী কৰিব নোৱাৰে। আমাৰ ঐতিহাসিক যিবোৰ সম্পদ আছে সম্পদবিলাক এটা এটাকৈ বিক্ৰী কৰি পেলাব, এইটো আমি মানি ল'ম নেকি? আমি কেতিয়াও মানি নলওঁ, এইটো আমি নেমানো। এইটো লৈ পেলাই আমি সকলোৱে মাত মাতিব লাগিব, নহ'লে এই বিজেপি চৰকাৰখনে আমাৰ অসমখন একেবাৰে ধ্বংস কৰি পেলাব। আপোনালোকে সকলোৱে ওলাই আহক, সকলোৱে ওলাই আহি পেলাই মাত মাতক, নহ'লে আমাৰ অসমখন আৰু নাথাকিব। আপোনালোকে সকলোৱে জানে যে প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই জীয়ৰী ভানুমতীৰ বিয়াৰ কাৰণে, তেখেতৰ বিয়াৰ পানী তুলিবৰ কাৰণে দীঘলী পুখুৰী খান্দিছিল। এইটো হিমন্ত শৰ্মাই এইটো বনিয়াৰ হাতত যে উঠাই দিব এইটোৰ কাৰণে খান্দা নাই, যে গুজৰাটী এটা বনিয়াৰ হাতত দীঘলী পুখুৰীটো উঠাই দিব এইটোৰ কাৰণে খান্দা নাছিলে। এইটো আমি নামানো। অসমত কি এনেকুৱা মানুহ নাই নেকি দীঘলী পুখুৰী চোৱাৰ? বাহিৰৰ দেশৰ মানুহক আনিব লাগে, বাহিৰৰ দেশৰ মানুহে চাব। আমাৰ অসমত এনেকুৱা কোনো মানুহ নাই, বাহিৰৰ দেশৰ মানুহক দিব লাগিব। আমাৰ অসমৰ সম্পদবিলাক এই বিজেপি চৰকাৰখনে এটা এটা কৰি বিক্ৰী কৰি দিবই। এইটো মানে কি ক'ম, আমাৰ অসমৰ যি সম্পদবিলাক আছিল, যি ঐতিহাসিক সম্পদ আছিল, চব নাইকিয়া কৰি পেলাব। জাগিৰোডত যিটো পেপাৰ মিল আছিলে, পেপাৰ মিলখন বন্ধ কৰি দিলে, এইটো বিক্ৰী কৰি দিলে, সেয়া হৈ গ'ল। গুৱাহাটী বিমানবন্দৰখন বিক্ৰী কৰি দিলে। চিৰিয়াখানাৰ যিমান জীৱ জন্তু আছে চব এটা এটা কৰি বিক্ৰী কৰি আছে। এতিয়া আদানীৰ পুতেকৰ চিৰিয়াখানাত নি পেলাই ৰাখি আছে। কি কৰি আছে এই চৰকাৰখনে? আপোনালোকে চাওক। আপোনালোকে আৰু মনে মনে বহি নাথাকিব, আপোনালোকে ওলাই আহক, ওলাই আহি পেলাই আমাৰ অসমৰ সম্পদবিলাক, ঐতিহাসিক সম্পদবিলাক ৰক্ষা কৰক। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈ আছে যে একোৱেই নাজানে, আমাক কি বুৰ্বক পাইছা নেকি? এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈ আছে যে একোৱেই নাজানে, আমাক কি বুৰ্বক পাইছা নেকি? আপোনালোকে আমাৰ অসমৰ ঐতিহাসিক সম্পদবোৰ এটা এটা কৰি বিক্ৰী কৰি থাকিব আৰু আমি বহি থাকিম, আমি মাত নামাতিম। আৰু আপোনালোকে কৈ থাকে আমি একোৱেই নাজানো। এইবিলাক আপোনালোকৰ মন্তব্য।